নমস্কাৰ ৰাইজ, মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম। আজি ওলাইছে ভাওনা প্ৰতিযোগিতালৈ কাকডঙা। এয়া মোৰ লগত পেয়সী, আমি ভাওনালৈ যাত্ৰা কৰিছোঁ আৰু এয়া তাই বোলে ফটোখন নাই, ফটো মাৰিছোঁ, তাকে ভিডিঅ' মই বনাইছোঁ লগতে। আমি এতিয়া যাত্ৰা কৰিছোঁ, এয়া আহি আছোঁ আপোনাৰ এয়া পাইছোঁহি আমি মৌবন্ধা কলাক্ষেত্ৰ, হয়তো যোৰহাট মৌবন্ধা কলাক্ষেত্ৰ হতে চবে চাগে চিনি পায়ো, গতিকে আমি কলাক্ষেত্ৰ পাইছোঁহি। কলাক্ষেত্ৰ পাৰ হৈ আহি আছোঁ আৰু লাহে লাহে দেখাই থাকিম কি পাওঁ কি নোৱাৰোঁ, নাজানো, ইমানখিনি অভিজ্ঞতা নাই আচলতে। চাই থাকক ব্লগটো, কি হৈছে কি নাই হোৱা সকলোৱে জনাব কমেণ্ট কৰি পেলাই। এয়া আমি পাই গ'লোহি অৱশেষত ভাওনা ঘৰ। সকলোৱে মেকআপ কৰি আছে। এয়া মিন্ময়, এয়া আমাৰ নয়ন দা, লগতে এয়া আমাৰ পিংকু, আমাৰ প্ৰণৱ, সকলোৱে মেকআপ কৰি আছে। এয়া আমাৰ ফালে অসীম দাহঁতে আমাৰ কৰি আছে মেকআপ, পাৰ্থ এয়া। গতিকে সকলোকে চাগে প্ৰায়খিনি মানুহকে চিনি পায়েই। অৱশেষত এয়া আমাৰ গায়ন বেণ্ড ওলাইছে আৰু গায়ন বেণ্ড গাবলৈ আজৰি হৈছে আৰু ৰাইজ। গাই বৈ এতিয়া সাজু হৈছে আৰু এয়া চক ৰাইজ, ময়ো ওলাইছোঁ আৰু চাই থাকক আৰু কিমানখিনি দেখা পাওঁ নাজানো। চাই থাককচোন, যিমান পাৰিছোঁ দেখাইছোঁ আৰু এয়া মই ওলাইছোঁ। এয়া ভাওনা কৰি খতম হ'ল আৰু এয়া খানা পিনা খাম। এই লগৰ দুজনো আহিলে, মোক মাতিছিলোঁ তেহেঁতক। গতিকে মোৰ ব্লগটো আজিলৈ ইমানেই আছিলে। ভাল পালে সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব দেই।